কাৰ্টুন ভিডিঅ' চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। এই পাপু ভাই ধৰ ধৰ জলদি ডাঙৰলাক গৈ থৈ আহ ঘৰত। অ ধন্তি ভাই ধৰ হাৰাম দাদাটো ইমান নিচা কৰি ললে। হুৰাত মগন ভয়াম ৰাতি মৌন কোলাহল শেষ কৰি গলো মৰতিজনীয়ে সকলো। হ'ব হ'ব মিংকু ভাই দুখ নকৰচোন, আমিবোৰ আছো নহয় তোৰ বাবে, আমি ছোৱালী চাম। অৰে মিংকু ভাই তোৰ কি টেনচন লৈছ, আমি ছোৱালী চাম, ধুনীয়া ৰূপৱতী গুণৱতী। এতিয়া ভালদৰে দেখ খোজটো। ধন্তি ভাই আমাৰতো মিংকু ভাই আজি বেছি পেকটো মাৰিলে বে। অ বে ই বেটা বিৰহতে কিমান পেক দিলে কবই নোৱাৰিম। ভাইহঁত জীৱনটো পানী নথকা পুখুৰীৰ দৰে হৈ গৈছে বে। মৰতিজনীয়ে যোৱাগে পৰা তাৰ পাছৰ পৰা ছোৱালী চকুলৈ নোচোৱাকৈয়ে 40 বছৰীয়া হ'ম এতিয়া। প্ৰথম মৰমে যদি সহায় নাপায় ভাল পোৱা কিয় জানো মৰহি যায়। এ মাইলা হ'ব হ'ব, তই ইমান ভাল হৈ ধোকা খাই বুঢ়া গৰু হৈ থাকিলি। আজিকালি দেখা নাই হোৱাটছআপত এজনী, ফেচবুকত এজনী, ইনষ্টাগ্ৰামত এজনী আৰু ইনবক্সত এজনী ৰখা। হয় ৰে ধন্তি ভাই, ই বুঢ়া গৰুৱে এজনী পাল্লাত পৰিয়ে বুঢ়া হৈ থাকিল। সেইটো আমাৰ গাঁৱৰ ৰমিয়, বিয়া পাতিও তিৰি মাগি থাকিও এতিয়াও ছোৱালীক চেনি দি থাকে। অ বে আৰু ই বেটা এজনী বেদনাতে বৰলা হৈ থাকি গ'ল। নাই বে ধন্তি ভাই, এইবাৰ বৰলা গতি আমিয়ে লগাব লাগিব। ভাইহঁত আজি মোৰ বহুত নিচা হৈ গ'ল বে। ঘৰত থৈয়া যেনে তেনে বৌটিয়ে মোক নহলে চপ্পল দি কোবাব। মাকা তোৰ চক্ৰত আজি মোৰ মাইকীয়ে ঘৰত সোমাব নিদিব এতিয়াৰে। ঠিক কৈছ ৰে ধন্তি ভাই, মোৰ মাইকীও ঝাৰু লৈ পদূলিতে ৰৈ আছে চাগে। মাহিদেউ অ মাহিদেউ দৰ্জাখন খোলক। ধন্তি ভাই বৰলাৰ মাকে আমাকো গালি নিদিলেই হয় আৰু। অৰে পাপু ভাই ভয়ে লাগিছে, ইফালে মাইকীয়ে বা কি ৰূপ ধৰি আছে। ভাইহঁত সেইকাৰণে মই বিয়া নকৰা আজাদ পক্ষী মই। এই চুপ থাক বৰলা, তই আমাৰ পেটটোও খাই বিৰহত মাতাল হৈ বহাৰ পৰা উঠিব নোৱাৰা হলি, এতিয়া কথা কব আহিছ। অ মোৰ কৃষ্ণ গোহাঁই চালা হাৰামীয়ে কি সোপা খাই আহিছে। খালে খালে গোট গৰুটোৱে মোক শান্তি নিদিলে। মাহিদেউ বৰলা বিয়াখন পাতি শিকলি লগাই দিব লাগে। কিমান কলো বয়স থাকোতে ছোৱালী এজনী চাই বিয়াখন পাত, নাই কথা এখন কানে শুনি এখন কানে উলিয়াই দিয়ে। মাকজনী শান্তি নিদিলে মৰণা খাটুৱে। তহঁতে চাবিচোন এই মদাহী ডাং বৰলাটোলৈ ছোৱালী এজনী। মাহিদেউ টেনচন নল'ব, আমি কাইলৈৰ পৰাই ছোৱালী চাবলৈ আৰম্ভ কৰি দিম। আমি যাওঁহে মাহিদেউ এতিয়া। যা যা ঘৰত তিৰি মাইকী এৰি এনেহেন সময়লৈকে এই সোপা খাই ফুৰিছ, যা যা। ঐ বান্দৰ মাৰা উঠিব হোৱা নাই তোৰ? আধা ৰাতিলৈকে টেটুলৈকে গেলা সোপা গিলি আহিবি আৰু আহি 10 বজালৈকে ঘুমাই থাকিবি। চালা বান্দৰ মাৰা উঠিছ নাই? উফ এই বৌটিজনীও মানে জীৱনটো কিবা কৰি দিছে বে, গালি দি দি। যা উঠি কিমান আৰু গালি শুনিম। উঠিলি গৰু, মায়েজনী শান্তি নিদিলি। বোৱাৰী মুখ নেদেখি বোৱাৰী হাতৰ ভাত এসাঁজ খাব নোপোৱাকৈয়ে মৰিম কিজানি। অ বৌটি কিমান আৰু একেবোৰ কথা কবি, বোৱাৰী আনিও কি শান্তি আছে। ভাত হাত নিজে বনাই বোৱাৰী আগতহে দিব লাগে আজিকালি। সেইবোৰ বাদ দে, মোক নেমু পানী অলপ দে, মাথা চাথা হেং মাৰিছে। চুপ থাক বান্দৰ মাৰা, ৰাতি দুপৰলৈকে সেই মুতনি সোপা খাবলৈ নাপাম বুলি এজনী আনিবলৈ নোৱাৰিলি তই। আৰু কি লাগে তোক? নেমু পানী ৰ তোক খুৱাই আছোন ভালদৰে। বুঢ়ী মাৰে নেমু পানী। আৰে বৌটি তই কথাটো বুজি নাপাও কিয়? গোট গৰু একো নুবুজো মই, আজিয়ে মাহিলৈ ফোন কৰি ছোৱালী এজনী চাবলৈ কওঁ। বৌটি এজনী আনি কি খুৱাম মই, যি কৰ কৰি থাক। হা কি খুৱাম মানে? তই পাৱত গজা চালা ভাগ ইয়াৰ পৰা। হে ভগৱান জীৱনটো নচলা নাও দৰে কৰি পেলাইছে। উফ কি যে কৰো। যাও ভাতটো খাই পাপু দোকানলৈ ওলাই যাও আৰু। হেল্ল' ধন্তি ভাই কিবা কাম কৰি আছ নেকি? নাই ৰে মিংকু ভাই এনেই আছো। নাই মানে মাইকীয়ে কালি দেৰিকে সোমোৱাত কাপোৰ ধোৱাত লগাইছে বুলিহে ভাবি সুধিলো। এনেই আছ যদি আহ পাপু ভাই দোকানলৈ, আন্তাকে মাৰো অলপ। কি কৰ ৰে মিংকু ভাই, কালি তোৰ চক্কৰত মাইকে কি কৰিলে গৈ কৈ আছোগে। হ'ব হ'ব আহ ভাই। ভাইহঁত কালি মোৰ অলপ বেছিয়ে নিচা হৈছিল নেকি ৰে, মাথা চাথা আজিও হেং মাৰি আছে। কথা সুধিব আহিছো এতিয়া আমাৰ পেটবোৰ খাই লৈ। অৰে মিংকু ভাই কালি তোৰ চক্কৰত মাইকীয়ে বাহিৰতে থাকিব দিলে বে। মাইলাৰে পাপু ভাই তোৰ মাইকীয়ে ভিতৰত সোমাব নিদিলে, মানে মোকো নিদিলে বে সোমাব। ৰাতিপুৱা আকৌ বাচন ধুৱাইছে মোক। সেইকাৰণে মই বৰলা হৈয়ে ঠিক আছো, কমচে কম মই তহঁতৰ দৰে থাকিব লগা হোৱা নাই। আহিব নালাগে, তই নুবুজিবি এইবোৰৰ মাজত থকা মৰম। অ মাইলাৰে ই বৰলাই কি বুজিব এইবোৰ, ৰস এজনী চাই যেতিয়া আনি দিম তেতিয়া বুজিব।
হ'ব হ'ব বুজিছো কি মৰম আছে। সেইবোৰ বাদ দে মিংকু ভাই, তোৰ বাবে আমি ছোৱালী এজনী চাইছো, কেনেকুৱা লাগে তই এনে কথাটো কবি। কোন ছোৱালী ৰে? মই নজনাকৈ মোক নুসুধাকৈ ছোৱালী চাইছ? আৰে ভাই আনি দিম বুলি তো কোৱা নাই, কেনেকুৱা লাগে জাষ্ট কথাটোহে কবি অকল। কোন ছোৱালী কৈ যা। আমাৰ ওচৰৰ গাঁওখনৰ পানীৰামৰ ছোৱালীটো কেনেকুৱা লাগে তোৰ? মা কা কি কথা সুধিছ ৰে তহঁতে? আৰে মিংকু ভাই ক না কথাটো, আৰু তোৰ লগত ধুনীয়াকৈ মিলিব, কামে বনেও ভাল। এইবোৰ মায়াজালত পৰি জীৱন নৰক কৰিব মন নাই দে মোৰ। প্ৰথম মৰমেই হেৰুৱালো জীৱনত, আকৌ প্ৰেম নহ'ব মোৰ দ্বাৰা। এ মাইলা ই বেটা আগৰজনীৰ কথা পাহৰিবই পৰা নাই। অ বে ধন্তি ভাই ঘূৰাই পকাই আগৰ কথাকে কৈ দিয়ে। এনেকুৱা যাদু কৰিম নহয় আমাৰ ঘৰৰ ওচৰৰ উল্টা পুল্টা বাবাক লগাই আগৰ সকলো কথা পাহৰি একেদিনাই বিয়া পাতো কবি। অ বে মাইলা কথাটো সুধিছো মিংকু ভাই কচোন। আবে কতো শান্তি নাই ৰে। কৈছো শুন, ভালেই লাগে ছোৱালীজনী, ধুনীয়া, কামে বনেও ভাল বুলি শুনিছো। ৰে ধন্তি ভাই বৰলাকাই মনে মনে বহুত হাৰামি আছে ৰে, দেখিছ ছোৱালী কোন কেনেকুৱা সকলো লক্ষ্য কৰে। আৰে মাইলা ছোৱালী চকুলৈ নাচাওক কোৱাত কোন কিমান ধুনীয়া সকলোও জানে। আবে ছোৱালীজনী চকুৰ আগত গৈ থাকিলে নাচাই মহাত্মা গান্ধীৰ বান্দৰটোৰ দৰে চকু বন্ধ কৰি ৰাখিম নেকি? এ মিংকু ভাই ধেমালি কৰিছো ৰে। অৰে মিংকু ভাই ধেমালি কৰিছো, তেনেহলে কথাটো অলপ আগবঢ়াব লাগিব। কি বে ফাল্টু কথা কৈ দিয়, তহঁতে যি কৰ কৰি থাক।